ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই, টাটা এণ্ড চি ইউ এগেইন। সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ ঘুগুহা দৌল বাকৰিত। ব'লক আজি আপোনালোকক ঘুগুহা দৌলৰ ভিতৰত কি কি আছে, কি কি নাই চব দেখুৱাম। আৰু ঘুগুহা দৌলটোত কিমান চনত বনাইছিলে সেইটো মই নাজানো, তাত গৈ জানিম, আপোনালোকেও জানিব। যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ব'লক এতিয়া ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আমি যাবলৈ বুলি ওলাইছোঁ। মোৰ লগত যাব আৰু এটা, তাৰ ভাগৰ ইউটিউব চেনেল আছে বাৰু, কিন্তু সি এইবিলাক ভিডিঅ' নিদিয়ে, ব্লগ শ্লগ সি দিয়ে। WW এই চাওক কোন, চেনেলটোৰ নাম কি? চেনেলটোৰ নাম কি? ক্ৰেজি এণ্টি গেং। ক্ৰেজি এণ্টি গেঙক আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। তাত থকা WW একশ্যনবিলাক শিকক। ব'লক এতিয়া আৰম্ভ কৰোঁ যাত্ৰা। একে ষ্টাৰ্ট হোৱা নাই নি? কিয় হোগা আছে? এইয়া চাওক বাইকখন ষ্টাৰ্টে নহয়, হৈ গ'ল। RPM ফাইনেলি আমি আহি ক'ৰ পৰা গ'লোহি নিজে নাজানো। এখন দলং পাইছোঁহি। এই চাইডে কি সুন্দৰ পৰিৱেশ চাওক, কিমান সুন্দৰ। এইটো চাইডেও চাওক কিমান সুন্দৰ। আমি একদম পৰা আহি আছোঁ। আপোনালোকে ভিডিঅ'তে এনজয় কৰি থাকক। যদি ভিডিঅ'বিলাক চাই ভাল লাগে, জানে কি কি কৰিব লাগে, মই নকওঁ বাৰু, চাওক। ভাল লাগি গৈছে। আমাৰ ইয়াত বহুত দিনৰ মূৰত ৰ'দটো দিছে। এয়া বহুত দিনৰ মূৰত ৰ'দটো দিছে। বন্ধুসকল, ফাইনেলি আমি আহি পাই গ'লোঁ ঘুগুহা দৌল বাকৰিমি। সেই চাওক ঘুগুহা দৌললৈ পোনে প্ৰথম সোমাই আহিছোঁ। মেইন গেটেদি অহা নাই, স্পিনৰ গেটেদি আহিছোঁ। চাই থাকক। আপোনালোকক এতিয়া মই দৌলটো দেখুৱাম, চাই থাকক কেনেকৈ দৌলটো দেখুৱাই দিছোঁ। এইপিনে চাওক, এয়া দেখিলে নহয়, আকৌ চাব নেকি? এই চাওক, দেখিলে নাই বা? জাননী ন'টিচ এখন আছে। আৰু কৈছিলোঁ নহয়, মই নিজেই নাজানো কিমান চনত বনাইছিলে। এইয়া চাই লওক, এইয়া 1397 to 1407 খ্ৰীষ্টাব্দতে বনোৱা। কিমান পুৰণা দিনৰ চাওক, এয়া চাওক কিমান পুৰণা দিনৰ। আমাৰ ভাইক লগ পাই গ'লোঁ, আহি গ'লোঁ। এইটো পিংকুল ভাই, আহি গ'লোঁ। চাই লওক কেনেকুৱা। এইয়া মোৰ পিছে আগত একদম পুৰা দৌল আছে। এয়া চাওক, পূৰা এনজয় কৰি লওক আপোনালোকে। এইপিনে পুখুৰী আছে। কেনেকুৱা লাগিছে এনেই পৰিৱেশবিলাক? ইয়াত আহি একদম পুৰা অকলে অকলে ফিলিংছ লৈ থকাটোৱে ভাল আৰু, নে কি কয়? দেখিলে নহয়, চাৰিপিনে দেখুৱাই দিলোঁ। এইটো পুখুৰী চাওক, কিমান ডাঙৰ পুখুৰী এটা আছে। আৰু এইপিনে পূৰা চাৰিদানটো চাওক, 360। এয়া কলগছ পূৰা। এইটো পিংকুল ভাই, আৰু এয়া হৈছে দৌল। ঘুগুহা দৌলটো অলপ চাই মেলি অলপ এনেই প্ৰাকৃতিক সৌন্দৰ্য লওঁ বুলি খোজকাঢ়িবলৈ আহিছোঁ। চাই লওক কেনেকুৱা জেগাত খোজকাঢ়িব আহিছোঁ। পূৰা জংঘল চাৰিপিনে, পূৰা জংঘলৰ মাজত এটা ৰাস্তা আছে, ৰাস্তাত খোজকাঢ়ি আছোঁ।
অলপ এনজয় কৰক আৰু চেনেলটো চবে ছাপোৰ্ট দি গ্ৰ' কৰি দিয়ক আৰু তেতিয়াহে ভাল লাগিব ন। এনে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত কওক বাৰু। পূৰা জংঘলৰ মাজত মই খোজকাঢ়ি আছোঁ। সেইটো একদম পূৰা গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আহি আছে, একদম হেভিকৈ আহি আছে। আমাৰনো কি আৰু নকওঁগৈ আৰু। আপোনালোকৰ চেনেলটো পূৰা চবে ছাপোৰ্ট দি গ্ৰ' কৰি দিয়ক আৰু গ্ৰ' কৰাৰ পিছত বাংলাদেশত যাম, বাংলাদেশ। এইটো হৈছে মেইন এণ্ট্ৰি। আমি এইপিনেদি সোমোৱা নাই, আমি এইপিনেদি সোমাইছোঁ, কাৰণ মেইন গেটেদি এনে সোমাবলৈ বেয়া লাগে, বহুত দিন অহা নাই ইয়ালৈ। এনে চাওক জেগাবিলাক চাওক, এই গছজোপা বুলি ক'ব নাপায় আৰু কৈ দিছোঁ চাই লওক। কোনপিনৰ পৰা মানে ডাল এটা আছে, কোনপিনৰ পৰা কোনজোপা গছৰ পৰা আহিছে কোনেও নাজানে মানে সেনেকুৱা। আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই, টাটা এণ্ড